জান, তুমি মোক কিমান ভাল পোৱা। তোৰ মূৰত যিমান ওকণি আছে সিমান। কি হ'ল আকৌ নকলা যে? জান, এই পৃথিৱীত যিমান ধূলি আছে সিমান ভাল পাওঁ তোমাক মই। আৰু উদাহৰণ দিব নাপালা, ধূলিহে পালাগে আৰু। হ'ব বাদ দিয়া, তুমি মোক কিমান ভাল পোৱা সেইটো কোৱাচোন। তোমাক মই এই আকাশত যিমান তৰা আছে তাতোতকৈ বেছি ভাল পাওঁ জান। কিমান আছে জানানি তুমি? কি কিমান আছে? কিমান আছে জানানি? চোৱা, অলপ ৰোমান্টিকলৈ আহিছোহে আকৌ, মাথা চুবাই নল'বা মোক দেই। জান, ধেমালিহে কৰিছো, তুমি খং কৰিলে বৰ ধুনীয়া দেখি দেই। জান, আজি তোমাৰ মোৰ এটা বিশেষ দিন ন। আজি এই দিনটোতো অন্ততঃ কাজিয়া নকৰো। আজি এই সময়কণলৈকে তুমিয়ে মোৰ ৰিলেশ্যনশ্বিপত অহা 2 বছৰ 2 মাহ 2 ঘণ্টাৰ 2 মিনিট হৈছে। গতিকে তুমি ইমানকেইদিন মোক লগ পাই কিমান সুখী আজি কোৱাচোন তুমি। এনেই ভালেই বাৰু, কিন্তু আনৰ প্ৰেমত যিমান বয়ফ্ৰেণ্ডৰ জেপ খালী হয়, আমাৰ প্ৰেমত যিমান গাৰ্লফ্ৰেণ্ডৰ জেপ খালী হয়, আনকি মোবাইলৰ ৰিচাৰ্জটো পৰ্যন্ত আৰু। কি ভুৰাই আছা আকৌ নকলা যে? নাই জান, একো ভুৱা নাই। তোমাক পাই পেলাই মই বহুত সুখী। বাৰু তুমি মোক কি চাই ভাল পাইছিলা সেইটো কোৱাচোন আজি। দেউতাৰৰ টকা। কি হ'ল নকলা যে তুমি? তোমাৰ চুলি, তোমাৰ চকু, তোমাৰ ওঠ, তোমাৰ দাঁত, তোমাৰ হাত, তোমাৰ নখ, ভৰিও নখ, হাতৰো নখ। তোমাক গোটেই মানুহজনীকে ভাল লাগিব মোক গুলু মুলু জনী। মোৰ সোণা মোৱাটো। পিছে জান, তোমাৰ মনত আছেনে তুমি মোক প্ৰথমবাৰৰ কাৰণে প্ৰপ'জ কৰোঁতে মই যেন তোমাক কাণতলীয়া স্বৰ এটা সোধাইছিলো? সেই স্বৰটোৰ কথা মনত নেপেলাবা দেই। সেই স্বৰটোৰ কথা মনত পেলালে মোৰ আজিও কাণত বাজি যায়। সেইদিনাখন এই স্বৰটো মৰাৰ কাৰণে মোক বেয়া নাপাবা দেই। বেটিয়ে সেই 2 বছৰ আগত কাণতলীয়া স্বৰটো মাৰিলে, আজি আকৌ কৈছে বেয়া নাপাবা দেই। বাৰু তুমি কোৱাচোন, সেইদিনাখন যেন মোক যেন তুমি কাণতলীয়া স্বৰটো মাৰিলা, তাৰ 3 দিনমানৰ পিছত আকৌ যেতিয়া মই তোমাক ছেকেণ্ডবাৰৰ কাৰণে প্ৰপ'জ কৰিলোঁ, সেইবাৰ তুমি একচেপ্ট কিয় কৰিলা কোৱাচোন কাৰণটো। নহয় জান, সেইদিনাখন মই তোমাক স্বৰটো মৰাৰ পিছত মোৰ খুব বেয়া লাগিলে। সেইদিনাখন ৰাতি মই শুবই পৰা নাছিলোঁ। গতিকে তুমি ছেকেণ্ডবাৰ প্ৰপ'জ কৰোঁতে মই একচেপ্ট কৰি দিলোঁ। তুমি মোক বেয়া লগাৰ কাৰণেহে মোক ভাল পালা মানে। আকৌ যদি 2 দিনমানৰ পিছত বেয়া লগাটো গুচি যায়, তেতিয়াহ'লে মোক পাহৰি যাবা মানে। কিয় তেনেকৈ কৈছা মোৰ সোণটো? মই তোমাক কেতিয়াও নেৰো নহয়। অনুগ্ৰহ কৰি এইকণতে বহিব পাৰিমনে বাৰু মই অলপ? সুধিব কেলৈ লাগেনো? বহিব পাৰিব, একো নাই। থেংক ইউ দেই। ৱেলকাম, মষ্ট ৱেলকাম। হ'ব, ৱেলকাম কৈ থাকিব নালাগে। এইফালে চোৱা। ধুনীয়া চলি দেখিবলৈহে পায়, ভাগৰ লাগিয়ে যায় বহিবলৈ। ক'ৰ পৰানো আহে মক্কেলবোৰ? শুনিবহে, কেলে এনেকৈ কৈছা? শুনক, শুনিলে মই ভয় কৰিম নি? মালটো ধুনীয়া আছে বে, দূৰতকৈ ওচৰৰ পৰা বেছিহে ধুনীয়াচোন। ইহঁতক শুনাই অলপ ফিতাহিকে মাৰোঁ। হেল্ল' জান, কি কৰিছা? ফোন কৰিবলৈ সময় পোৱা নাই মানে, মই বাইকখন কিনিবলৈ আহিছোঁ। বুলেট। আগৰখন আছে, আগৰখন হ'লেও মানে এতিয়া দিন হ'ল নহয়। ছমাহ হ'ল যদি মই মানে তুমি জানাইচোন, মই এখন বাইক মই ছমাহতকৈ বেছি দিন চলাব নোৱাৰোঁ। সেইটো কাৰণে আজি বুলেট এখন কিনিবলৈ আহিছোঁ। দাদা, আপোনাৰ আইফোনটো ভাল লাগিছে পাই। থেংক ইউ ছ' মাছ দেই, থেংক ইউ। জান কলিজা, আৰু কাইলৈ তোমাৰ যেন বাৰ্থডে, সেইটো কাৰণে মই এটা গিফ্ট চাই থৈছোঁ আজি দেই। আজি নকওঁ, কাইলৈ তুমি কাইলৈ নিজে আহিবা, নিজে লৈ যাবা। ক'বই লাগে। ঠিক আছে তেনেহ'লে, মই গাড়ী এখন চাই থৈছোঁ মোৰ জান কলিজাজনীলৈ। থেংক ইউ মোৰ ধুনুমুনু, থেংক ইউ দেই, থেংক ইউ। তুমি কাইলৈ নিজে আহিবা, নিজে ৰংটো চইচ কৰিবা, তুমি লৈ যাবা কাইলৈ দেই। আৰু শুনাচোন মোৰ ধুনুমুনুজনী, শুনা, মই এতিয়া বুলেটখনৰ ফটোকপি হোৱাটছএপৰ ষ্টেটাছত দিম। তুমি মোৰ ষ্টেটাছটো স্ক্ৰীনশ্বট মাৰি পেলাই তোমাৰ হোৱাটছএপৰ ষ্টেটাছত দি দিবা, কংগ্ৰেচুলেশ্যন মাই লভ বুলি দিবা দেই। দাদা নে ভাইটি, কংগ্ৰেচুলেশ্যন নহয়, কংগ্ৰেচুলেশ্যন। আৰু স্ক্ৰীনশ্বট নহয়, স্ক্ৰীনশ্বট। হ'ব, আপুনি মোক শিকাব নালাগে, মই ইংৰাজী মাষ্টাৰ ডিগ্ৰী কৰি থোৱা আছে। অ'কে, আমি দুটা এনেদৰে কথা পাতোঁ। আপুনি সোমাইছে কেলৈ আমাৰ দুটা কথাৰ মাজত?
তই যেন আহি পেলাই আমাৰ মাজত সোমাইছ এই কুকুৰ। হ'ব হ'ব দিয়া দেই, মই তোমাক পিছত ফোন কৰিম। এই মানুহ এটা আছে, সিহঁতক মোক মাথাই গৰম কৰি পেলালে। বেছি লেবেল দিবলৈ গৈছিলোঁ নহয়, পাইছোঁ মজা। মানুহ যেন বেছি সীমা বাঢ়িব নাপায় এইবোৰ ক্ষেত্ৰতে। অথনিৰ পৰা ইমান লেবেল দিলোঁ, সকলো লেবেল পানীত পৰি গ'ল। সাধাৰণ ইংৰাজী শব্দটোকে ধুনীয়া ছোৱালীজনীৰ আগত ফুটাব নোৱাৰিলোঁ। বৰ লাজ পাইছোঁ দেই, পলোৱাহে কথা এইকণৰ পৰা। লেবেলটো কিন্তু হাই লেভেল হৈছে আকৌ দেই। মানুহ হৈছোঁ এটকীয়া, ফুটনি মাৰিছোঁ লাখ টকীয়া। ভগা চাইকেল এখন পেচ মাৰি চলাই থাকিবলগীয়া হৈছে। নতুন চাইকেল এখন কিনিব পৰা নাই, কিন্তু ফুটনি মাৰিছোঁ আকৌ লাখ টকীয়া। বা 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 বা। ঐ মহাশয়, আপোনাৰ বাইকখন যে নিব পৰা হ'ল, জক জক। হ'ব হ'ব, মোক ক'ব নালাগে, মই সময়ত যাম নহয়। ক'ৰ পৰা আহেনো এই মক্কেলবোৰ? কিন্তু ল'ৰাজনৰ গাৰ্লফ্ৰেণ্ডজনী বহুত লাকি দেই। কি কথা ক'বলৈ আহিছা? তুমি মানে আনলাকি? ঐ, তেনেকে ৰঙা চকু দেখুৱাই মোক দম নিদিবা কিন্তু। কি কৰিবা দেখুৱাইছো, কি কৰিবা? ৰঙা চকু দেখুৱাবলৈ তুমি কোন? তোৰ বাপেৰ। কি ফুচফুচাই আছা? ক'লে ফেচ টু ফেচ কোৱা। ঐ, তই এই ল'ৰাটো যোৱাৰ পিছত চেঞ্জ হৈ গ'লি মানুহজনী কেলেই? ল'ৰাটোক কিবা মোহিনীমান মাৰি থৈ গ'লি তোক? যিটো সঁচা সেইটো কৈছো। ল'ৰাটোৰ গাৰ্লফ্ৰেণ্ডজনী বহুত লাকি। কাইলৈ তাইৰ বাৰ্থডে আৰু দিব কি এখন গাড়ী। আৰু তুমি মোক কি দিয়া? ভাবাচোন তুমি মোক কি দিয়া বাৰ্থডে। যোৱা তেনেহ'লে তাৰ লগতে যোৱা। আহি পাইছেহে ল'ৰাটো। বহা থেংক ইউ, ৱেলকাম। তাই মোৰ আগতে যি একেবাৰে লিলিমাই কৰিছে, মই নথকাহঁতে আজি কি হ'লহেঁতেন ঠিকেই নাই। ইমান চেনি বুলি মই তোমাক ভবা নাছিলো। ইমান চেনি মই। ঐ, মাইণ্ড ইউৰ লেংগুৱেজ। মোক বেছি খং তুলা নল'বা দেই, মই পাপাক কৈ দিম ৰে আকৌ। দেউতা ভয় দেখুৱাইছেন কেলে? দেউতা কি ধনীৰ কাৰণে মই দেউতালৈ ভয় কৰিম নি? তুমি এইটোকে ভাবা যে মোৰ লেখীয়া ছোৱালী এজনীয়ে তোমাক ভাল পাইছো। মই বহুত ভাল ল'ৰা ভাল পাব পাৰিলোহেঁতেন, গম পাইছা নাই? যোৱা আকৌ, মোৰ ওচৰত কেলৈ লৈ আছা? ভাল ল'ৰা বিচাৰি যোৱা আকৌ। হেল্ল', ভাল ল'ৰা বিচাৰি যাব নালাগে, মই মোৰ ওচৰলৈ নিজে আহিব ভাল ল'ৰা। আৰু বেছি খং উঠাব নোৱাৰি দেই, আৰু বেছি খং উঠালে ব্ৰেকআপে দি দিব বাপেকে মোক। ঐ, তোমাক ফেচ টু ফেচ ক'বলৈ কৈছো নাই, কি মনে ভুৰ ভুৰাই আছা? হ'ব জানজনী, আজিৰ দিনটোত কাজিয়া নকৰ বুলি অথনিয়ে কৈছিল দেখোন। আকৌ কাজিয়া আৰম্ভ হৈ গ'ল দেখোন আমাৰ। হ'ব দিয়া, মোৰ গাতে দুখ, হ'ব দিয়া, চৰি দেই। মোৰ গাতো দুখ নথকা নহয় বাৰু। মোৰ কি দৰকাৰ আছিলে সেই অচিনাকি ল'ৰাটোৰ গুণ গান গাবলৈ? কি হ'ল জান, কি মনে ভুৰ ভুৰাই আছা? বেয়া পালা ন? চৰি কৈছোৱেচোন মই। নাই, তোমাতকে মোৰ গাতহে বেছি দুখ। মইহে তোমাক চৰি ক'ব লাগে। চৰি দে জান। অৱশেষত যে বেটিয়ে নিজৰ দুখটো স্বীকাৰ কৰিছে। কি হ'ল জান, কি মনে ভুৰ ভুৰাই আছা? নাই, মোৰ গাত বেছি ভুল। মইহে তোমাক ক্ষমা খুজিব লাগে জান। নহয় জান, মোৰ গাতহে বেছি ভুল। নহয়, মোৰ গাতহে বেছি ভুল। নহয়, মোৰ গাতহে বেছি ভুল। কি মোৰ গাত কৈ আছা? মোৰ গাতহে বেছি ভুল। নহয় জান, মোৰ গাতহে বেছি ভুল। এবাৰ দুবাৰ কথা ক'লে নুশুনা নি? মোৰ গাতহে বেছি ভুল। তুমি মোক আকৌ দম দিবলৈ ল'লা যেন? মই কৈছো নাই, মোৰ গাতহে বেছি ভুল। সকলো কথাতে তই জিকিবলৈ কেলে চাৱ ছোৱালী? মই বাৰে কৈ আছো নাই, মোৰ গাত ভুল বুলি। নহয়, মোৰ গাত ভুল, যিটো সঁচা মই কমেই। হ'ব, তোমাৰ গাতে দুখ। মোৰ গাতে দুখ। সদায়তো তোৰে গাত দুখ থাকে বেটি। কি ভুৰ ভুৰাই আছা আকৌ? একো নাই, বাদ দিয়া, এইবোৰ কথা বাদ দিয়া। এতিয়া কিবা এটা খাই পেলাই ঘৰলৈ যাওঁগে ব'লা। এইবোৰ কথা বাদ দিয়া, মোৰ বৰ ভোক লাগিছে, কিবা এটা খাওঁগে ব'লা। ভোক লাগিবই তোৰ, মুখখন অথনিবা কমটি চলাই আছ। ব'লা, এতিয়া কিবা এটা খাওঁগে, খাই পেলাই ঘৰলৈ যাওঁগে ব'লা। কি ক'ব আৰু, প্ৰেম এনেকুৱাই, খন্তেকীয়া কাজিয়া, খন্তেকতে হয় মিলন। দাদা, আপোনাৰ চাহখন ভালকৈ হৈ গ'ল। হয় নি? ঠিক আছে, ব'লা। বহুত দেৰি লাগিল দেই ভাল কৰোঁতে। কি ক'ব, আগ চকাত 4টা পেচ, পিছ চকাত 5টা পেচ, চকা ঢিলা, স্পক ঢিলা, আকৌ মদগা ঢিলা, ঢেৰ আৰু কিবা কিবি ঢেৰ ওলাব কৈছো নাই। এই চাইখন বিকিব হ'ল আৰু পাই, আপুনি বিকিব হ'ল, নতুন এখন কিনক আৰু দাদা। কিনিবলৈ পইচাই নাই অ'। বেয়া নাপাব দাদা, কিন্তু আপুনি এতিয়ালৈ এই চাইকেলখন যিমান ভাল কৰিছে, এতিয়ালৈ আপুনি 2খন চাইকেল নতুন কিনিব পাৰিলহেঁতেন। হয় বাৰু কথাটো। ছেকেণ্ড হেণ্ড চাইকেল এখনকে চাবাচোন ভাইটি, কম দামত পোৱা যদি। দাদা, আপোনাৰ ইমান পইচা নাইনে? মোবাইল দেখোন একেবাৰে আইফোনে চলাইছে।
এই এইটো মোৰ নিজৰ মোবাইল নহয় নহয়, মোৰ লগৰ এটা মোবাইলহে। কালি মানে মোৰ মামা ছোৱালীজনী বিয়া আছিলে, বিয়াত চাল মাৰিবৰ কাৰণে তাৰপৰা মোবাইলটো এদিনৰ কাৰণে লৈ গৈছিলোঁ। আজি সন্ধিয়া টাইমত তাক ঘূৰাই দিব লাগিব। অঁ, এইটো মস্ত ফিতাহি ওলা মানে। বাৰু তুমি ছেকেণ্ড হেণ্ড চাইকেল এখনকে চাই দিবা দেই, কম দামত। কোৱাইটো মই চাইকেল এখন বিকিম, লাগিব নি? অঁ, লাগিব লাগিব। কিমান দামত বিকিব? চিনি পাইছেনে কোৱাইটো? আপোনালোক ইয়াত? হয় মহা হয়, আমিয়ে ইয়াত। কিয় বুলেটখন কি হ'ল আপোনাৰ? বুলেট? অ' দাদা, আপুনি চাইকেল এখন কিনিবলৈ পইচা নথকা মানুহটোৱে বুলেট কিনিব নি? মই এওঁলোকক চিনিয়ে নাপাওঁ। তুমি এওঁলোকৰ কথা কেলৈ শুনিছা? ব'লা আমি যাওঁ ব'লা। আমাক চিনিয়ে নোপোৱা হ'ল। ব'লক কিবা এটা খুৱাওক বুলেট কিনা পাৰ্টি আকৌ। দাদা মানুহৰ ফুটনি এটা সীমা থাকে, আপুনি সীমা পাৰ কৰাই দিলে। ইমান ফুটনি কথা ক'ব পাৰেনে? তুমি কি কৈছা এইবোৰ? এওঁ ফুটনি মাৰিব নি কিবা? এওঁ এখন বাইক ছমাহতকৈ বেছি চলাবই নোৱাৰে হেনো। আজি বুলেট কিনিব, কাইলৈ গাৰ্লফ্ৰেণ্ডক গাড়ী দিব। কি এখন বাইক ছমাহতকৈ বেছি চলাবই নোৱাৰে? হে হৰি, মই কি শুনিছোঁ এইবোৰ? মই এই চাইকেল দোকানখনত কাম কৰা আজি 5-6 বছৰ হ'ল। এই 5-6 বছৰত এই ভগা চাইকেলখন মই ভাল কৰিয়ে আছোঁ। তেনে ক্ষেত্ৰত এখন বাইক ছমাহতকৈ বেছি চলাব নোৱাৰে? হে হৰি, মই সপোন দেখি আছোঁ নি আকৌ কিবা? নাই ভাইটি, তুমি সপোন দেখা নাই। এওঁক পাৰ্টি খোজা আকৌ, এওঁ পাৰ্টি দিব। এওঁ তোমাক এনেই ফাঁকিহে কৈ আছিলে চাইকেল এখন কিনিব নোৱাৰা বুলি। এওঁ এখন বাইক ছমাহতকৈ বেছি চলাবই নোৱাৰে, আজি বুলেট এখন কিনিব হেনো। অ' দাদা, কথাটো সঁচা নি বাৰু? কি কথা? পাহৰিয়ে গ'ল কথাটো। ভালে কোনোবা পলোৱাই ভাল, নহ'লে যিকণ সন্মান বাচি আছে এতিয়া সেইকণো যাব। দাদা, কাইলৈ গাৰ্লফ্ৰেণ্ডক কি গাড়ী দিব? দেখুৱাওক। দাদা, লাইফত মই বহুত ফুটনিঅলা মানুহ দেখিছোঁ, কিন্তু আপোনাৰ সমান আজিলৈকে কাকো দেখা নাই দেই দাদা। পলা, যিকণ সন্মান আছে গোটেইকণ যাবগৈ। পলা। এওঁ পটককৈ গায়ব হৈ গ'ল দেখোন, কেনি গ'ল আকৌ? ময়ো তাকে চিন্তা কৰিছোঁ, পটককৈ নাইকিয়া হৈ গুচি গ'ল। সেইজন চাওক দাদা, পলাইছে চাওক, সেইজন। বাপৰে, কি ফুটনি মাৰিলে ৰে। মহাশয়, বুলেট কিনা পাৰ্টি নহ'লেও চাইকেল ভাল কৰা পাৰ্টিটোকে খুৱাই থৈ যাওক আকৌ। হে হৰি, আৰু জীৱনত ফুটনি নামাৰো আৰু দেই। যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব।